নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মিউজিক মিক্সাৰ আছামলৈ। বন্ধুসকল, আমাৰ এই অনুষ্ঠানতে ইতিমধ্যে প্ৰচাৰ কৰি থকা হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজিয়ৰী উপন্যাসৰ ধাৰাবাহিক পাঠ। বন্ধুসকল, যদিহে আপোনালোকে আমাৰ আগৰ ভিডিঅ'বিলাক শুনা নাই তেনেহ'লে নিশ্চয়কৈ শুনিব, আৰু যদিহে আজিৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টোৰ সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট কৰি নিশ্চয়কৈ জনাব। আপোনাৰ কমেণ্টলৈ আমি আগ্ৰহেৰে বাট চাই ৰ'ম। বন্ধুসকল, আগৰ অধ্যায়ত আমি শুনিছিলোঁ যে জংকীয়ে পানীক বিচাৰি যোৱাৰ পাছত জংকীক কিছুমান গাচিমিৰিয়ে অপহৰণ কৰি লৈ গৈছিল, আৰু তাৰ পাছত সি যেতিয়া পৰ্বতৰ ওপৰ পাইছিলেগৈ তাত সি পানীকো লগ পালে, আৰু সিহঁত দুয়োৱে ইজনে সিজনক কেনেদৰে লগ ধৰি কথা পাতিব পাৰি তাৰ সুযোগ বিচাৰিবলৈ ধৰিলে। তাৰ পাছতনো কি হ'ল সেয়া জানিবলৈ আজিৰ ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব। এয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজিয়ৰী উপন্যাসৰ ৫ম অধ্যায়। পাঠ কৰিছে বিতুপন ফুকনে। এইদৰে পৰ্বতৰ ওপৰত প্ৰণয় যুগলৰ ২ মাহ সময় অতীত হৈ গ'ল। এই ২ মাহৰ ভিতৰত মুঠেই এদিন জংকীয়ে পানীৰ সৈতে কথা বতৰা পাতিবলৈ সুবিধা পালে। পানীয়ে জংকীক ক'লে, জংকী, মোক ভেবেলী চুকৰ পৰা চিলিমিৰিয়ে ধৰি নিয়ে। সেই চিলিমিৰি দেশত ৪ মাহ থাকোঁ। তাৰপিছত মই যি ঘৰত আছিলোঁ সেই মানুহ ঘৰক ইহঁতে কাটি মাৰি আমাক বন্দী আনিছে। তইনো এইখিনি কেনেকৈ পালিহি? এই কথা জংকীয়ে ক'লে, পানী, মোকো তোক বিচাৰি ফুৰোঁতে এই গাচিমিৰিহঁতে ধৰি আনে। বাৰু এতিয়া আমি পলাবৰ দিহা কৰিব নোৱাৰোঁনে? পানীয়ে ক'লে, এই গাচিমিৰিহঁতে সদায় আমাৰ ওপৰত চকু ৰাখে, পলোৱা বৰ টান। যা হওক, তই চল চাই এনিশা আহিবি। হাতত হাড় ভৰি ঠায়ে বেৰত টিলিকি মাৰিবি। মই ওলাই আহিম, দুয়ো পলাম। এইদৰে ২ মাহৰ ভিতৰত জংকীয়ে পানীৰ সৈতে মুঠেই এইকেইষাৰ কথাই ক'বলৈ পালে, কিন্তু দুয়ো পলাবলৈ চল চোৱা কম নকৰিলে। দুয়োৰে একে অৱস্থা। দুয়োকো দুঘৰ পৰ্বতীয়া মিৰিয়ে বন্দী কৰি ৰাখিছে। এই ২ মাহৰ ভিতৰত পানেই যি মিৰি ঘৰত আছিল সেই মিৰি ঘৰৰ ৰেবাং নামেৰে এটা ডেকাই পানীক তাইৰ পৰ্বতীয়া দস্তুৰ মতে প্ৰণয় জনাইছিল আৰু তাইক তাৰ তিৰোতা কৰিবলৈকো বিচাৰিছিল। কিন্তু মোৰ চতুৰী মিৰিজীয়ৰীয়ে এইবাৰ অনেক বুদ্ধি কৌশল কৰি তাইৰ সতীত্ব ৰক্ষা কৰিছিল। তাই এইদৰে নিশা শুই আছে, মনতে নিজৰ অৱস্থা গুণিছে। মাক বাপেকলৈকো মনত পৰি মোৰ ৰাজল মিৰিজীয়ৰীৰ চকু ওলাল। কান্দোতে কান্দোতে মোৰ শীতান তিতি গ'ল। লাহেকৈ আই নিদ্ৰা দেৱী তাইৰ চকু আকৰ্ষণ কৰিলে। চকু মুদোতেই তাই এটি সামাজিক দেখিলে। তাই দেখিলে যেন তাইৰ চেনেঙে সৈতে একেলগে হাতত ধৰাধৰি কৰি ফুৰিছে। তাই দেখিলে যেন তাইৰ চেনেঙে সৈতে আকৌ আহুতলিত ভুই ৰাখিছে, একেলগে নাও খেলিছে আৰু একেলগে বিহুতো নাচিছে। এনেতে যেন সিহঁতৰ গাঁৱৰে এজন বুঢ়া বয়সীয়াল মিৰিয়ে সিহঁত দুয়োকো মাতি আনি কোলাত ল'লে আৰু সঘনে দুয়োৰ মুখত চুমা খাই ক'ব ধৰিলে, বাছাহঁত, তহঁতে বৰ দুখ পালি। বাছা, তহঁত আৰু এইবাৰ আঁতৰ আঁতৰি থাকিব নালাগে, তহঁতৰ সকলো দুখৰে ওৰ পৰিলে। এই বুলি যেন সেই মৰমীয়াল বুঢ়াজনে আকৌ সিহঁত দুয়োকো 2টা চুমা খালে। তাইও যেন তাইৰ চেনেঙক লগতে দেখি মহা আনন্দ লভিল। এনেতে যেন সিফালৰ পৰা অহা চিকুণ বিহু হ'ল। এইদৰে সপোনটো দেখি থাকোঁতেই তাই সাৰ পালে। সাৰ পাই চকুমুখ মোহাৰি দেখে যে তাইৰ চেনেং ওচৰত। গলত সাবত মাৰি ফুচ কৰি ক'ব ধৰিলে, জংকী, কেনেকৈ আহিলি? জংকীয়ে ক'লে, পানী, মই যাৰ ঘৰত আছোঁ সিহঁতৰ টোপনি যাওঁতে মই হাতত হাড়ে ভৰি ঠাৰে উঠি আহিছোঁ। পানী, মোৰ কনেং, আমি এতিয়া পলাব পাৰিলে হয়। আহোঁতে মই মাৰ বাপেৰক দেখা কৰিছিলোঁ। মাৰ বাপেৰেও শপত খাইছে এইবাৰ হেনো তোক মই লৈ গ'লে আমাৰ দুয়োকো বিয়া দিব। তোৰ বাপেৰে মোক জোৱাইও চপাই ল'ব। মোক পো কৰি ৰাখিব লাহৰি ঐ, পলাওঁ ব'ল। পিছতো আৰু অনেক কথা বতৰা হ'ব পাৰিম। পানীয়ে জংকীৰ এই কথাত আকৌ কান্দিব ধৰিলে। পেটে পেটে ভাবিলে, তাই কেনে অন্যায় কাম কৰিছে। তাই যদি পলাই ঘূনাসুতিৰ ফালে গৈ জংকীৰ লগত লগ লাগিলেহেঁতেন তেন্তে এতেনে কিজানি মাক বাপেকে তাইক ক্ষমা কৰি জংকীলৈকে দিলেহেঁতেন। যা হওক, এতিয়া আৰু কান্দিবৰ সময় নাই, লৰালৰিকৈ পলাবই লাগে। এই বুলি চকু কাণ মচি বিচনাৰ ওপৰত গাটো দাঙি যাবলৈ মন কৰিছে মাথোন। জংকীয়ে থিয় হৈ ইফালে সিফালে চাইছে মাথোন। এনেতে ক'ৰ পৰা কেনেকৈ তৎক্ষণাত চকুৰ নিমিষতে ৰেবাং, কেডিং, তামেং, লাইপুং ইত্যাদি 4টা পৰ্বতীয়া মিৰিয়ে সিহঁতক বেঢ়ি ধৰিলে আৰু হাতে ভৰি বান্ধি পেলালে।
পানেই জংকি দুয়ো কপালত ছৰিয়াব ধৰিলে। সিহঁতৰ দেওনি গগন উঠালে। পৰ্বতীয়া মিৰিকেইটাই সিহঁতক হাতে ভৰিৰে বান্ধি পেলাই থলে। হে জগদীশ্বৰ প্ৰভু, মোৰ এই অজলা আজৰি মিৰি ডেকা গাভৰুহালে তোমাৰ চৰণত কি পাপ কৰিছিল? সিহঁতেনো কেলেই ইমান কষ্ট পালে জগদীশ্বৰ? তুমি সিহঁতক প্ৰায় সুখৰ বাটলৈ আনিছিলা, কিন্তু হঠাতেনো আকৌ কেলে এনে বিসংগতি ঘটালা প্ৰভু? তোমাৰ মহিমা বুজা বৰ টান। বন্ধুসকল, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসৰ ৫৫ অধ্যায়ৰ ইমানতে সামৰণি পৰিছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয়কৈ প্লিজ শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধুসকলৰ লগত আৰু লাইক কৰক। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট কৰি নিশ্চয়কৈ জনাব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।